নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। অসমৰ যোৰহাট জিলাৰ নামটো কেনেকৈ হ'ল বাৰু আমি আজি জানো আহক। সময় তেতিয়া ১৭৯৯ চনত পূৰ্ণানন্দ বৰগোহাঁইয়ে ৰংপুৰ এৰি ভোগদৈ নদীৰ পাৰত শিবিৰ পাতিছিল। মোৱামৰীয়া বিদ্ৰোহৰ পিছত অসমৰ ৰাজধানী ৰংপুৰ ছাৰখাৰ অৱস্থাত আছিল। সেই সময়ত আহোম ৰজা গৌৰীনাথ সিংহ বেছি দিন থাকিবলৈ ইচ্ছা নকৰিছিল। পূৰ্ণানন্দ বৰগোহাঁই থকা দিখৌ কোট বাঁহলৈ গুচি আহিছিল। পূৰ্ণানন্দ বৰগোহাঁই ৰজা থাকিবলৈ ওচৰতে বাঁহৰ পাতি দিছিল। পূৰ্ণানন্দ বৰগোহাঁয়ে আন পাত্ৰমন্ত্ৰীৰ লগত আলোচনা কৰি নতুন চহৰ এখন গঠন কৰিবলৈ সিদ্ধান্ত ল'লে। পূৰ্ণানন্দ বৰগোহাঁই ভোগদৈ নদীৰ দুয়োপাৰে সেনাৰ বাবে কোট বা দুৰ্গ নিৰ্মাণ কৰিছিল। তেওঁ নিজৰ সৈন্যসকলৰ লগত বজাৰ সমাৰ কৰিবলৈ ভোগদৈ নদীৰ দুয়োপাৰে হাট বা বজাৰ নিৰ্মাণ কৰিছিল। এই বজাৰ দুখন হ'ল চাউকিহাট আৰু মাছৰ হাট। এই হাট দুখন লগ লাগি থকা বা জোৰ লাগি থকাৰ কাৰণে এই বজাৰখন যোৰহাট নাম হয়গৈ। পূৰ্ণানন্দ বৰগোহাঁই যোৰহাটৰ বচা পথাৰত মানুহ লগাই বাঁহৰ ঘৰ খুলুং ঘৰ সাজি উলিয়াইছিল। এই চহৰখন শক্তিশালী আৰু ধুনীয়া কৰি তুলিছিল। আহোমৰ ৰাজধানী ৰংপুৰ মোৱামৰীয়াসকলে অশান্তি কৰি থকাৰ কাৰণে স্বৰ্গদেউ গৌৰীনাথ সিংহই ১৭৯৪ চনৰ জুলাই-আগষ্ট মাহত ৰাজধানী ৰংপুৰ পৰা যোৰহাটলৈ স্থানান্তৰ কৰে আৰু পিছলৈ যোৰহাটে হয়গৈ আহোমৰ শেষৰ ৰাজধানী।